কওকচোন মানে কথাটো হ'ল ইমান বছৰৰ পৰা ধৰি আমি ইয়াত হামৰেন ৰাইজে ঘটনা ঘটি আছে বহুত হৈছে তাৰ মানে ঘটনা মানে এনেকা হ'ল মানে 2017 পৰা 2018 আৰু 2019 এই বছৰত গতিকে ৰাস্তাত বদলি একেবাৰে মানে নহয়ে আৰু বৈঠালাংছৰ পৰা অহা ডাইৰেক্ট টু খান্দুলি উম্পাবেং পৰ্যন্ত মানে এই NEC ৰাস্তা যিটো বনাইছে ভালকৈ বনোৱা নাই আৰু ভালকৈ বনোৱাটো বেলেগ কথা একদম মানে খাল বিল চব এনেকুৱা হৈ আছে সেইকাৰণে আমি আন্দোলন চলি আছোঁ এইটো ৰাস্তাত নোহোৱালৈকে আমি আন্দোলন চলাই থাকিম আৰু এটা কথা হ'ল সেইটো আমি এনেকুৱা ক'ব বিচাৰিছোঁ কথাটো হ'ল মানে 2018ত আমি মানে বহুত এনেকুৱা পানী যিটো বাৰিষা কালতে আমি বহুত ঘটনা ঘটিছোঁ গতিকে আমি ৰাইজে এতিয়া ইমানলৈকে আমি কৰা নাই কিন্তু এই বছৰৰ পৰা আমি এইটো চিষ্টেম কৰিব লগা হৈছে গতিকে আমি চলাই থাকিম যিহেতু ৰাস্তাত নোহোৱালৈকে আমি ৰাস্তাত দৰকাৰ হ'লে আমি ৰাস্তাত খান্দিম আৰু যিটো ইলেকশ্যন সময়ত মই পলিটিকেল কথা নকওঁ হ'লেও যেটো ইলেকশ্যন সময়ত মানে যেটো হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যেটো 3 মাহ ভিতৰতে আমি ডিফু টু হামৰেন টু উম্পাবেং খান্দুলি শ্বিলংলৈকে আমি 3 মাহ ভিতৰতে ৰাস্তাত বনাই দিম বুলি কৈ আছে কিন্তু এতিয়া 3 মাহ মানে এতিয়া কেইবছৰ হৈ গ'ল এতিয়া 3 মাহটো বেলেগ কথা কিন্তু আমি এইটো কাৰণে আমি দুখিত হৈছে কিন্তু আমি এইটো ৰাস্তাত নোহোৱালৈকে আমি আন্দোলন চলাই থাকিম